যোৱা 10 দিনত চিৰাং ডিস্ট্রিক্ট পুলিশ SP गौरव उपाध्याय, एडिशनल SP प्रकाश नेगी, DSP नवा कुमार डोले डेका, ढालीगाम OC इंस्पेक्टर प्रसन्नजीत दास, आमगुड़ी OC फनिंदर नाथ, सिदली OC ऋतु ज्योति नाथ और बेंगतोल IC S डोले जुआ 10 दिनों हमारे यहाँ चिरांग डिस्ट्रिक्ट ऑपरेशन चलाइছিল। जुआ 10 दिनों आमी 36 स्टोलन मोटरसाइकल रिकवर কৰিব কাৰণে সক্ষম হৈছো। এইটো মোটরসাইকেল গ্যাংত এতিয়ালৈকে 19 জন গ্রেফতার কৰা হৈছে। বাকি কারণে আমার অপারেশন চলি আছে। মোটরসাইকেল আমি 3 ধারণা ইয়াতে রিকভার কৰিব কাৰণে সক্ষম হৈছো। এটা আছে 220cc, এটা আছে 180cc, এটা আছে 150cc। বাজারত দেখা যায় এটু প্রায় 80,000 পৰা 1,20,000 লোকে বিভিন্ন ধারণা মডেলৰ কষ্ট আছে। যেতিয়া বাইক চুরি হয়, চুরি হোৱাৰ পিছত তেওঁলোকৰ 20,000 25,000 বেলেগ মানুহ বিক্ৰী কৰে। এতিয়ালৈকে আমি যিমান মানুহ এৰেষ্ট কৰিছোঁ এইটো প্ৰায় সব চিৰাং জিলাৰ মানুহ আছে। বাহিৰৰ পৰা আমি গৈছোঁ ৰেড কৰিবৰ কাৰণে, কিন্তু মানুহ এতিয়ালৈকে এৰেষ্ট হোৱা নাই। আমাৰ অপাৰেশ্যন চলি থাকিব। তেওঁলোকৰ আমি দেখা পাইছোঁ কি ইউজুৱেলি বঙাইগাঁও টাউন, বিজনী টাউন, ঢালিগাঁও এৰিয়া এইটোৰ পৰা বাইক চুৰি কৰিছে। কিছুমান বাইক আছে পানগুড়ি কোকৰাঝাৰ টাউনৰ পৰাই উঠাইছে। চুরি করার পিছত তেওঁলোকৰ নর্দার্ন বেল্টত রয়ে যায়। ইন্ডো ভুটান বর্ডার বেল্টত ভিতৰুৱা অঞ্চলত একেবারে রিমোট এরিয়া তেওঁলোকৰ বিক্রি করে দিয়ে। বিক্রি করার পিছত আমি কিছুমান হটস্পট বনাইছোঁ এতিয়া, তেওঁলোকৰ ক'ৰ পৰা চুরি করে, ক'ত বিক্রি করে আর কেনেকুৱা অর্গানাইজড রেকেট ইয়াতে কাম কৰি আছে। তেওঁলোকৰ পৰা আমি প্ৰায় 10টা মোবাইল ফোন রিকভার কৰিছোঁ। মোবাইল ফোনৰ গোটেই CDR ডেটা এতিয়া এনালিসিস কৰিম। তেওঁলোকৰ বাকি যে আছে মার্কেটিং কাৰণে কোনে কোনে মানুহ সুবিধা দি আছে। আর ইন্টার ডিস্ট্রিক্ট গ্যাং আছে, এইটো ইন্টার ডিস্ট্রিক্ট গ্যাং মিনটা তেওঁলোকৰ বঙাইগাঁও ডিস্ট্রিক্টৰ পৰাই চুরি করে আর এফালে বিলাসীপাড়াৰ পৰা বিক্রি কৰি দিয়ে। ধুবুৰী জিলা, গোৱালপাৰা জিলাৰ যিমান বাইক রিকভার হৈছে তেওঁলোকৰ লগতেই আমি কিছুমান যে আছে কোঅর্ডিনেশন কৰা বুলি প্ৰমাণ পাইছোঁ ইতিমধ্যে। তো আমার যোগাযোগ থাকিব। এতিয়া আমি দেখিছোঁ কি এই বাইক যে আছে বিভিন্ন ধৰণৰ কামত তেওঁলোকৰ ইউজ কৰে। ইণ্টেৰিয়াৰ এৰিয়াত বিক্ৰী কৰাৰ পিছত কিছুমান যে বাইক ড্ৰাগ সাপ্লাই কৰিবৰ কাৰণে ইউজ কৰি আছিল। কিছুমান বাইক যে আছে বাথা গ্ৰুপত ৰাচন পঠাবৰ কাৰণে বা হথিয়াৰ পঠাবৰ কাৰণে ইউজ কৰি আছিল। কিছুমান বাইক সাধাৰণ ৰাজ্যত বিক্ৰী কৰি পেলাই তেওঁলোকৰ পানী বা বিভিন্ন বস্তু আনিবৰ কাৰণে ইউজ কৰি আছে। এনে ধাৰণা আমি অলপ তদন্ত যেতিয়া অলপ হৈছে, পুৰা হোৱা নাই এতিয়ালৈকে, ইমান আমি পাইছোঁ। গোটেই অৰ্গেনাইজড ৰেকেট যে আছে সোনকালে আমি বিশ্বাস আছে কি সোনকালে বেষ্ট কৰিবৰ কাৰণে সক্ষম হ'ব। ইয়াতে অপাৰেশ্যন আমাৰ চলি আছে। আজি অপারেশন চলিছিলে। আশা রাখিছোঁ যে এইটো সাকসেস হবে আৰু পুৰা নিশ্চয় আমি রিকভার কৰিব পাৰিম। ইয়াতে দেখা গৈছে কি গোৱালপাৰা জিলাত তেওঁলোকৰ 100ৰ পৰা ওপৰত বাইক রিকভার কৰিছে। আমাৰ মাত্ৰ যোৱা 10 দিনতে অপাৰেশ্যনত প্ৰায় 36 বাইক ইতিমধ্যে রিকভার হৈ গ'ল আৰু হোৱা সম্ভাৱনা আছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ মাষ্টাৰ কি ইউজ কৰে। এটা আমি এইটো মাষ্টাৰ কি পাইছিলোঁ বিলাসীপাড়া চোৰ অঞ্চলত, যাৰ ঘৰত আমি ৰেড কৰিব গৈছিলোঁ। এই মানুহটো পলাই গ'ল, তাৰ ঘৰৰ পৰা এইটো উদ্ধাৰ কৰিছোঁ আমি মাষ্টাৰ কি। আৰু 2টা মাষ্টাৰ কি আমি ৰিকভাৰ কৰিছোঁ। এইটো মাষ্টাৰ কি তেওঁলোকৰ ইয়াতে বঙাইগাঁও টাউনত পৰা কোনোবা মানুহৰ পৰা বনাইছে, এইটো মানে আমি বিচাৰিছোঁ এতিয়া। এনেকুৱা মাষ্টাৰ কি লগালে তেওঁলোকৰ যিকোনো বাইক যে আছে খুলি লয় লগে লগে, और মানুহ जो আছে গমেই নাপায় 1 মিনিটৰ ভিতৰত বাইক সাধাৰণ হিচাপে লৈ যায়। কোনো সন্দেহ নকৰে কি এইটো চুৰি কৰা বাইক আছে। ইমান তেওঁলোকৰ আগতে ৰেকি কৰি লয়। কোন গাঁৱতে ৰেকি কৰে, বঙাইগাঁও টাউনশ্বিপতে ৰেকি কৰে। ৰেকি কৰাৰ পিছত চাই লয়
ইকুন মানুহ जो আছে তেওঁলোকৰ ইমান সাৱধান নাথাকে তেতিয়া পটক কৰি মাছটো কি লগাই পেলাই এইটো চুৰি কৰি লয় আৰু এটা মডেছ অপাৰেণ্ডি দেখা গৈছে কি ডাইৰেক্টলি কেতিয়াবা তেওঁলোকৰ কানেকশ্যন কৰি পেলাই ৱায়াৰত ষ্টাৰ্ট কৰি লৈ যায় ইউজুৱেলি মটৰচাইকেল যেতিয়া চুৰি কৰে দুজনৰ পৰা তিনিজন তেওঁলোকৰ থাকে এইজন আছে চাৰিওপিনে চাই থাকে বাকী এজন মাছটো কি লগাই আৰু ল'ৰাৰ লগত হৈ পেলাই বাইক লৈ যায় বাইক চুৰি কৰাৰ আগতে ক'ত বিক্ৰী কৰিব কিমান পইচাত বিক্ৰী কৰিব কোন মানুহৰ লগত যোগাযোগ কৰিব লাগে এইটো আগতীয়াকৈ কৰি ৰাখে আৰু বাইক চুৰি কৰাৰ লগে লগে একদিনৰ ভিতৰতে ডিছপ'জ কৰি তেওঁলোকক বেলেগ আছে বাইক কাৰণে চেষ্টা কৰে এনেকুৱা বাইক গোটেই গেং আছে ইয়াতে চিৰাং ডিষ্ট্ৰিক্ট পুলিচ আমাৰ গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত ফাৰ্ষ্ট কৰিবৰ কাৰণে সক্ষম হৈছে আৰু মই আশা ৰাখিছোঁ कि यार पिछोत जो बाइक चोरी घटना আছে যথেষ্ট কম হ'ব বাইক চুৰি হোৱাৰ কিমানজন লোক এৰেষ্ট হৈছে এতিয়ালৈকে 19 জন এৰেষ্ট হৈছে আৰু 36 বাইক ৰিকভাৰ হৈছে এতিয়ালৈকে বাকী অপাৰেশ্যন চলি আছে প্ৰায় লোকেল ল'ৰা হয় সবই চিৰাং ডিষ্ট্ৰিক্টৰ ল'ৰা হয় খালি বিক্ৰী বেলেগ বেলেগ ঠাইত কৰে আৰু ইণ্টেৰিয়াৰ এৰিয়া টাউনশ্বিপৰ পৰা চুৰি কৰে নৰ্দাৰ্ণ বেল্টত গাঁৱত বিক্ৰী কৰি गाँवत इंटीरियर एरिया मानू जो आसे अंधे कम करे इटू कारणे तुमको मार्केटिंग ठाई जो आसे बेलेग बेलेग बनाइसे किसुमान चोरी बिलासी पड़ा प्ले चोरी करा बिक्री करी दिए और किसुमान कोकराझार जिला बिक्री करे आमार कारणे रिस्की एटू कारणे कि एटू बाइक जो आसे विभिन्न क्राइम करिबो कारणे तो व्यवहार करिबो ड्रग सप्लाई हो बा एनएलएफबी वाय करा हो এনেকুৱা আমি প্ৰমাণ পাইছোঁ কিছুমান ইয়াৰ ওপৰত যোৱা 2 মাহত ইয়াতে যথেষ্ট ড্ৰাগৰ এগেইনষ্ট আমাৰ অপাৰেশ্যন চলিছে আৰু যোৱা 2 মাহত 16টা কেছ পুলিচ ৰেজিষ্টাৰ কৰিছে আৰু প্ৰায় जो আছে 4টা ভেহিকল ৰিকভাৰ কৰিছে আৰু 24 জন মানুহ ড্ৰাগ পেডলাৰক ধৰিছে ইয়াতে যোৱা 2 মাহত প্ৰায় जो আছে 435 গ্রাম হিরোইন রিকভার করেছে 19 কেজি গাঁজা রিকভার করেছে ইয়ার উপরত প্রায় 200 ক্যাপসুল রিকভার করেছে और 5.1 কেজি ओपीएम রিকভার করেছে রিকভারি बहुत বেশি না হবো পারে लेकिन ट्रेंड तो देखा जाए कि बिजनी सब डिविजन যথেষ্ট ল'ৰা जो আছে ড্রাগ পেডলিং হিসাবে এইটো ক্রাইমত ইনভলভ আছে এতিয়া আমি কিছুমান হটস্পট বনাইছোঁ য'ত ড্ৰাগ পেডলিং ড্ৰাগ ট্ৰেফিকৰ সম্ভাৱনা বেছি আছে এইটো এৰিয়াত আমাৰ মাল্টিপ্ৰং ষ্ট্ৰেটেজি থাকিব অপাৰেশ্যন কণ্টিনিউ থাকিব এনফৰ্চমেণ্ট যে আমি ড্ৰাইভ চলাইছোঁ এইটো কণ্টিনিউ থাকিব ইয়াৰ ওপৰত এৱেৰনেছ মিডিয়া হওক বা ছ'চিয়েল মিডিয়া হওক বা মুৰব্বী মানুহসকলক লৈ পেলাই আমি মাহে মাহে থানাত মিটিং কৰি এৱেৰনেছ আমাৰ চলি থাকিব আৰু এটা আমি নতুন जो আছে আলোচনা কৰি পেলাই এটা আঁচনি হাতত লৈছোঁ আমি এটা মোবাইল এপ বনাবৰ কাৰণে চেষ্টা কৰিম এইটো এপ বনালে মানুহ যদি কোনোবা মানুহৰ গাড়ী চুৰি হৈছে তো সি খালি গাড়ী নম্বৰ ভৰাব লাগে তাত চেচিছ নম্বৰ ইঞ্জিন নম্বৰ মনত নাথাকিলে ভৰাব দৰকাৰ নাই কিন্তু ভৰাব পাৰে এইটো ভৰাৰ লগে লগে যদি গাড়ী গোটেই অসমত যিকোনো ডিষ্ট্ৰিক্টত এইটো গাড়ী ৰিকভাৰ হ'লে ই ঘৰত বহি বহি গম পাব কি কোন জিলাত মোৰ গাড়ী ৰিকভাৰ হৈছে এইটো আমাৰ আজি আলোচনা হ'ল আৰু আমি ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতি অতি সোনকালে এইটো মোবাইল এপ বনাবৰ কাৰণে চেষ্টা কৰিম তেতিয়া মানুহ থানা যোৱা দৰকাৰ নহ'ব ঘৰত বহি বহি খালি এইটো মোবাইল এইটো গাড়ীৰ নম্বৰ টাইপ কৰিলে তাতে দেখাই দিব যে আপোনাৰ গাড়ী जो আছে বিলাসীপাৰা থানাত ৰৈ আছে তেতিয়া মানুহ जो আছে বেছি প্ৰব্লেম নহ'ব সমস্যা নহ'ব গম পাই যাব সেকেন্ডলি যিমান গাড়ী আমি উদ্ধাৰ কৰিছোঁ এইটো গাড়ী এতিয়া অনাৰশ্বিপ আচাৰ্টেন কৰিবৰ কাৰণে আমাৰ চেষ্টা চলি আছে ইতিমধ্যে আমি 5টা গাড়ীৰ অনাৰ ওলাইছোঁ বাকী 31 গাড়ীৰ অনাৰ ট্ৰু অনাৰ কোন আছে এইটো ওলাব পৰা নাই ডিটিঅ অফিচৰ লগত যোগাযোগ কৰিছে এইটো যেতিয়া গোটেই অনাৰশ্বিপ ওলাই যাব আমি কোৰ্টৰ পৰা অৰ্ডাৰ লৈ পেলাই অনাৰক মাতি পেলাই 10 মিনিটত তেওঁলোকক নিজৰ গাড়ী समझाई दिम सो दैट तुमको कोनो थाना फ्लोर पर हरासमेंट যেতিয়া না হয় তো এইটো আমি এনেকুৱা ভাবিছোঁ
ইয়াৰ বাহিৰত NLFB এক্টিভিটি যোৱা 2 মাহত আমাৰ প্ৰায় जो আছে 7জন NLFB কেডাৰ ধৰা হৈছে আৰু দুটা 3টা কেছ ৰেজিষ্টাৰ হৈছে কিছুমান বস্তু বাহিনী ৰিকভাৰ হৈছে এতিয়া নতুন গ্ৰুপ কাৰণে আমাৰ जो স্পেশাল টাস্ক ফোর্স বনাইছে এইটো টাস্ক ফোর্সৰ এটা মিটিং হৈ গ'ল মিটিং হৈ পেলাই কিছুমান অপাৰেশ্যনেল ষ্ট্ৰেটেজিৰ বাবে আলোচনা হৈছে এইটো আমাৰ অপাৰেশ্যনবিলাক চলি থাকে তো সেইটোৰ কাৰণে মই আজি আপোনাৰ চবক ধন্যবাদ দিছোঁ যে আপুনি ইয়াতে আহিছে আহি পেলাই আমাৰ ছাকচেছবিলাক আছে স্যার NLFB কাৰণে যেতিয়াই দুটা ধাৰণা অভিযান চলাই আছে এটা তো ইনপুট বেছ কৰে যেতিয়াই ওপৰৰ পৰা বা বেলেগ ইণ্টেলিজেঞ্চ চৰ্চেছৰ পৰা ইনপুট পায় এইটো লগে লগে আমাৰ অপাৰেশ্যন টিম আছে গৈ পেলাই অপাৰেশ্যন কৰে আৰু ছেকেণ্ডলি কিছুমান এৰিয়া আমি ফৰেষ্ট ভিলেজবিলাক য'ত তেওঁলোকৰ চেণ্টাৰ ল'ব পাৰে এনেকুৱা এৰিয়াত আমি ছাৰ্ভে কৰি আৰু এটা লিষ্ট বনাইছোঁ ফৰেষ্ট ভিলেজৰ মানুহৰ লগত আমি ইণ্টাৰেকশ্যন কৰিছোঁ যেতিয়াই আপুনি কিবা খবৰ পায় আমাক জনাব লাগে তো যেতিয়া এইটো লাভ কি হ'ব উইদাউট এনি হাৰাছমেণ্ট আমাৰ অপাৰেশ্যন NLFB কিমান গৈছে একজেক্টলি মই ক'ব নোৱাৰোঁ কিন্তু NLFB দুটা গ্ৰুপ আছে এটা বকো গ্ৰুপ আছে এটা বাথা গ্ৰুপ আছে বকো গ্ৰুপ एक्टिव আছে আপনার उदालगुरी सोनितपुर और अरुणाचल बॉर्डर अंचल और बाथा ग्रुप আছে चिरांग और कोकराझार डिस्ट्रिक्ट एक्टिव আছে আমার খবর মতে বাথার লগত প্রায় 30-40 জনের কেডার হব পারে আর বকোর লগত ইতিমধ্যে অলরেডি প্রায় 25 জন তো অ্যারেস্ট হয়ে গেল उदालगुरी জেলা বাকি যে কেডার আছে আরো 20 জন মান হব পারে দিস ইজ এ টেন্টেটিভ ফিগার एक्जेक्ट तो कोआ टान इत्या किमान एक्जेक्टली आसे और लोकेशन एक्जेक्ट आम्ही एत्यालोके विचारी पोवा नाही की एक्जेक्टली टान आसे बा अमोर भितरत आसे जित्या लोकेशन आम्ही पाई जाम त्या एक्जेक्ट खबर आम्हाला